বাস্তৱবাদ আৰু বৈজ্ঞানিক বাস্তৱবাদৰ মাজত পাৰ্থক্যসমূহ তলত আলোচনা কৰা হ'ল। সৰল বাস্তৱবাদ মতে যে বাহ্যিক জগতৰ জ্ঞান প্ৰত্যক্ষৰ দ্বাৰা পাওঁ, বস্তু এটাক প্ৰত্যক্ষই যি ধৰণে দেখে তাৰ স্বৰূপ তেনেকুৱাই হয়। ২ নম্বৰ, জ্ঞাতা আৰু জ্ঞেয়ৰ মাজত প্ৰত্যক্ষ সম্পৰ্ক থাকে, ইয়াত কোনো তৃতীয় বা মধ্যম পন্থা নাথাকে। সৰল বাস্তৱবাদ মতে বাহ্য বস্তুৱে আমাৰ মনত সংবেদনৰ সৃষ্টি কৰে আৰু এই সংবেদন সকলোৰে কাৰণে একেই ধৰণৰ হয়। সত্যতাৰ অনুৰূপতা সিদ্ধান্তৰ সমৰ্থক সৰল বাস্তৱে মানি লয়। আনহাতে বৈজ্ঞানিক বাস্তৱবাদ মতে বস্তু এটাক প্ৰত্যক্ষভাৱে জানিব নোৱাৰোঁ, বস্তুটোৰ প্ৰতিকল্প বা প্ৰতিনিধিৰ জৰিয়তেহে জানিব পাৰোঁ। বৈজ্ঞানিক বাস্তৱবাদ মতে জ্ঞান সম্পূৰ্ণ স্বাধীন প্ৰক্ৰিয়া। জ্ঞান হ'ল এক পৰোক্ষ প্ৰক্ৰিয়া, সেয়ে জ্ঞাতাই বস্তুৰ প্ৰতিলিপিহে জানিব পাৰে। জন লকৰ মতে বাহ্য বস্তুক অজ্ঞাত আৰু অজ্ঞ বুলি কৈছে। আমাৰ মন বা চেতনা এখন পৰ্দাৰ নিচিনা, জ্ঞানৰ বিষয়বস্তুবোৰ এই পৰ্দাত প্ৰতিবিম্বিত হয় আৰু ধাৰণা স্বৰূপে প্ৰতিফলিত হয়। গতিকে সিদ্ধান্তত আমি ক'ব পাৰোঁ যে সৰল বাস্তৱবাদ আৰু বৈজ্ঞানিক বাস্তৱবাদৰ মাজত পাৰ্থক্য হ'ল যে সৰল বাস্তৱবাদ জ্ঞাতা আৰু জ্ঞেয়ৰ মাজত প্ৰত্যক্ষ সম্পৰ্ক আছে আৰু বৈজ্ঞানিক বাস্তৱবাদ মতে জ্ঞাতা আৰু জ্ঞেয়ৰ মাজত পৰোক্ষ সম্পৰ্ক থাকে।